So hello, what's up guys? Welcome back to our another vlog. So बहुत दिन vlog आना है की को यार बिकॉज़ কি কম মানে লুকাটো গৈ আছো মানে কি হয় গাইজ ব্লগ বনাও দুটা ব্লগ বনাইছিলোঁ তাৰে কি হ'ল এটাও দিব ধৰিলোঁ কাৰণটো হ'ল আমি আৰম্ভণিৰ পৰা ঠিকে যাওঁ লাষ্টত যে পাহৰি যাওঁ ব্লগটো যে বনাব লাগে সেইটো এটা আমাৰ জমনি ইনচিডেণ্ট সেইটো এটা প্ৰব্লেম চ' আজি চেষ্টা কৰিম যিমান পাৰোঁ দিব মানে আমি একচুৱেলি ভিডিঅ' য'ত সম্ভৱ নহয় চ' সেইকাৰণে আমি দিব নোৱাৰোঁ আৰু এবাৰ অভ্যাস কৰাইছোঁ চ' সেইটো হয় আৰু ইমান ডাঙৰ ইউটিউবাৰ নহয় চবে একচেপ্ট কৰি ল'ব সেইটোৱে চ' আজি ট্ৰাই কৰিম যিমান পাৰোঁ সিমান ত' আজি যাই বলক 6 মাইল আমি যাওঁ আজি গাইজ 6 মাইল যাওঁ কাৰণ হ'ল মোৰ ড্ৰেছ চিলাব আছে কলেজৰ সেইকাৰণে ইয়াকো লৈ যাওঁ ইটো ঘৰত এনেই বেকাৰ বহি থাকে চ' বলক নেকি চ' গাইজ আমি বাৰু বৰ্তমান সাতগাঁও পাৰ হৈলোঁ এতিয়া আমি বৰবাৰী পালোঁ চ' পাম আৰু কিবা এটা পাইছোঁ আৰু বৰবাৰীৰ মাজত সাতগাঁৱৰ মাজত এনেকুৱা আছে বাপৰে গাইজ এইকেইটা দেখিছে না তো গাইজ মানে কি জানে গাইজ বৰ্তমান গুৱাহাটীৰ অৱস্থা দেখি না এনেকুৱা লাগছে স্পৰ্ট বাইক কি কৰি পালে স্পৰ্ট বাইক নহয় হিমালয়ান চিমালয়ান এক্সপ্ৰেছ এনেকুৱা পালছবোৰ এইবিলাক কিনিব লাগিব কাৰণ ইয়াতে বৰ্তমান এইবিলাক বাইক চলোৱা ইমান ইজি নহয় আৰু হয় মানে ক্ৰুজাৰ কিনক নহয় নৰ্মেল কিনক ইয়াতে এইবিলাক চিটি বাইক চলালে হৈছে আৰু E360 তলৰ গ্ৰাউণ্ড বহুত কম ভৰিয়াৰ পিছত লাগিয়ে যাব উল্টা চ' উপায়টো নাই কি কওক যাই থাকোঁ চবলক যাই থাকোঁ বৰ্তমান আমি বৰবাৰী পালোঁ চাগে পালোঁ বৰবাৰী পালোঁ চবলক আমি যাই থাকোঁ 6 মাইল বেছি দূৰ নাই guys side এইখিনি ফোনকে চুপ কৰিবি মেইন ট্ৰাফিক বৰ্তমান আমি খাবৰ কাৰণে নামি আহিছোঁ 6 মাইলৰ পথৰ মাজেৰে গাইজ আমাৰ বোলে দেৱজিতৰ অলপমান দেৰি হ'ব চ' আমি ভাবিছোঁ কি ঐ পাৰ কি মই এটা গাইজ উপায় নাই क्या रखावे এইফালে বল এইফালে কিবা কিবি খাই ল'ব বিৰিয়ানী চিৰিয়ানী টুচকা কিবা খাওঁ গাইছে বহুত দিন একো খোৱা নাই বাহিৰা কি খাবি বে উঠো গাইছ চাট তাত কিবা খালে ভাল আছিল চিকেন এণ্ড ষ্ট'ন এইখন চাটৰ দোকান নেকি এই ভাল বস্তু এইটো চাট খাব চ' গাইজ এইবোৰ কিবা খাই খোৱা কিবা কাবাৰে আইফোন কেইটা ল'লে এই সেইটোৱে খালি কি ফিংগাৰ প্ৰিণ্টটো সাইডৰ কি ফ্লেট ডিজাইন পুৰা এনেকুৱা কাবাৰ এটা লাগছিল আমি খাব আহিছোঁ বৰ্তমান শিৱাম চাট হাউচ মই খাম চামোচা চাট মই খাম ঘুগুনি আৰু ব্ৰেড কি খাব ঘুগুনিটো মেইন 40 বোলে टोटल 40 আৰু 80 हमारे छत्तीस में फंसा है आज हमारा कुलदीप में फंसा है খাইছিলো দেওৰ কাৰণে ৰখি থাকোঁতে আৰু কিমান হৈছে আৰু ভাতো খাই যাব লাগিব আজি দেওৰ তুমি নাহিলা না এই অৱস্থা নাই দে আমি খাওঁ অলপ পইচা খাইছিলোঁ কোৱা আৰু এটা আগত এতিয়া ফোন মাৰিব লাগিব एगो अंडा सब খাই লৈ ফোন মাৰি साइड में धर खाए তো সেইটো বেছি ভাল লাগছে নেকি দেখাত দেখাত এইটো ভাল খাই চাওঁ কেনে লাগে খাই চাওঁ কোনটো কেনে লাগে কোনটো কেনে লাগছে খাই চাই লওঁ কৈছোঁ পাছত কওঁ ৰিভিউ দে ৰিভিউ ইনষ্টেণ্ট ৰিভিউ কেনে লাগছে কি আৰু যেনে খাইনা খাই লাগছে আৰু ঘুগুনি যাই পেলাই চামোচাৰ টেষ্ট পাম চামোচাটো বেলেগ এখন ভাঙি দিছোঁ চামোচাটো তাত বেলেগ হ'ব वो बेचारा घर जाए ঠিক আছে মই খাইছোঁ একবাৰ কেনে লাগছে পাৰিলে ৰ কেনে
মেইন মালটোতো এইটোৱে হয় এইটো মেইন মাল চিকেন পকৰা খোৱা দিছে এই ঠিকে আছে আৰু ঠিকে আৰু কি টেষ্ট আৰু বেলেগ নহয় খাই লওঁ গাইজ তাৰপিছত দেখাম চব হ'ল বাৰু কিন্তু এতিয়া দেৱক বিচাৰি পোৱা নাই আৰু দেৱক বিচাৰি আমি যেনেকৈ পাভে হ'ল নিচিনা চলাব আছি লৈ না সিয়ে মই কেনেকৈ কেমেৰাটো অন কৰা কিন্তু ভালেই যা যা বস্তা দিছোঁ কেমেৰা আজিকালি ল'ব লগা হৈছে কেমেৰা আজিকালি ল'ব লগা হৈছে গাইজ প্ৰত্যেকটো ক্ষণত মানে কেমেৰা লগা হৈ যায় এক ছেকেণ্ডত কি হৈ যাব আমি দেৱক বিচাৰিছোঁ দেৱক নাজানো কৰিছে এখন নোৱাৰি নেকি চাইনিজ কাট কি গাইজ কি কৈছে সি কৈছে মোক এনেকুৱা ভি কাট লাগে এইবিলাক এনেকুৱা ভি কাট লাগে তাৰপিছত দোকানীটোৱে কৈছে যে এনেকুৱা ভি কাট নাপায় তুমি ফিল্ম ফেয়াৰত যাবা নেকি এই স্বভাৱ ভি কাট লাগে কলেজত যাওঁতে নহয় 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 অলপ টাইট ফিটিং হ'লে ভাল লাগে ন কিন্তু টাইট ফিটিং হ'লে ইভেণ্ট নহয় আৰু মানে চা পূৰা পাৰফেক্ট ফিটিং হ'লে ভাল লাগে ন নহয় সি পেনত কি কোচ দিয়া কথা কৈছে আৰে পেনতে এনেকৈ কৈছে সেইবোৰ তই বুজি নাপাওঁ অঁ দেখিছোঁ বুজি পাইছোঁ মই নাই কিয়নো মানুহে আৰু লাজ পোৱা লাগে বা ভি কাট এতিয়া বোলে ভি কাট লাগে ইয়াতে ভি কাট লাগে এনেকুৱা ভি কাট লাগে চাইনিজ কাপটো প্ৰথম শুনছোঁ চিনেমেটিক চাওঁ চিনেমেটিক দেখা নাই গাই সিহঁতে কচুৰি আৰু চিংৰা খাই আছে ৰ'বা ভিতৰত কি আছে মছলা আছে না নাই পিঁয়াজ চিয়াজ আছে পিঁয়াজ কেইটকা লৈছে বেয়া নহয় খা ইয়াৰতো টকা বৰষুণৰ পৰা নিচিনা পৰে আজিকালি গাইজ হেলমেট দেখিছে না গাইজ কি দামী দিয়ে আমাৰ দেখিছে এতিয়া হ'ল হেলমেট গাড়ীয়ে নাই আমাৰ গাড়ী আছে গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰক গাইজ সোনকাল তেতিয়া মই গাড়ীখন ল'ব পাৰি আপোনালোকক টকাই দিয়ে এটা কথা কিন্তু না তো গাইজ আমাৰ এই চব কাম হৈ গ'ল খাই লৈ এই কি ক'ম অঁ আমাৰো এতিয়া আমি ঘৰ যাব লাগিছোঁ ইয়াক ক'ব যাব লাগিব মই ভাবিছিলোঁ বৰবাৰী হৈ যাম বুলি দেৱজিতৰ লগত ইয়াৰো কাম এটা আছিল কিন্তু ইয়াক ক'ব যাব লাগিব না ক'ৰ পৰা চপাওঁ সেনেকৈ লৈ যাব লাগিব মই এনেকৈ মইতো আহোঁ বুলি কোৱা নাছিলোঁ না আহা দিয়া তই কৈছা যে হেৰি গাইজ মোক কৈছে যে 6 মান যাম তেনেকুৱা মই যাবি নেকি ভালকৈ চলাচোন দে মই লগাই দিবি এই বা দিব আমাৰ দেৱ গাইজ আমি বাইক ল'ম গাইজ এইবাৰ গাইজ ষ্ট্ৰীম কৰিম ছুপাৰ ছেট দিব যিমান দিয়ে গাইজ আমি চেষ্টা কৰিম হা বাইক ল'ম জল্দিছে যদি মই নহ'লেও ইটো ল'বই গেৰেণ্টি হয় নহয় গতিকে মই ভাবি আছোঁ গাইজ কিন্তু মানে একচুৱেলি এতিয়া গাড়ী লোৱাটো ল'ব পাৰে কিন্তু মানে ঘৰৰ কৰ্চ কৰিব মা সপোন কি গ'ল গাইজ মোৰ সপোন যাই আছে সপোন এইবোৰ আগত কি দাউৰাম গাইজ এইখন 125 এইখন 155 আৰু এনজয় দ্য চিনেমেটিক্স Kamu
তাক বিদায় দিওঁ এতিয়া বাই বাই কাম কৰা টকাহে কামাবা বেলেগটো নকৰা ৰাতি বোলে গেম খেলে আৰু ৰাতি গেমত দিব দিয়া বাই 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 চলাব নাজানো বুলি চলা গেম হয় বাই গেট দাম নকৰা কিয় বাই 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 জবাব নাই এই বাপেৰে ৰাস্তা এইটো নকল নকল সেইখন দেখা নাই যেন চ' গাইছ য'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিল তাতে খতম কৰিব আহিছোঁ তাৰপিছত গ'ল দিনটো ভালে গ'লে কিন্তু মানে গধূলিটো ভালে ভালে গ'ল দিনটো ভালে গ'লে যদি ভাল লাগিলে আপোনালোকে জানে কি কৰিব লাগে ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কোনোবা যদি নতুনকৈ জইন হৈছে প্লিজ কমেণ্ট কৰি দিবা আৰু যদি কিবা ভুলভ্ৰান্তি থাকে আপোনালোকে কমেণ্টত কৈ দিব তেতিয়া আমি মানে নেক্সট টাইম তাকে চ' চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰক আজি তাকে ধন্যবাদ আকৌ আহিম পকু আৰু সুধো তেতিয়ালৈ চাই থাকিব বাই